Hello students, আজি লৈছো ক্লাছ 10 এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন। ইয়াত কৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 বামুন মৈদাম 21 notification. This is for information of all concerned that the students who failed in SSLC examination 2026 and theirs and desire to continue their study will be required to take a readmission in class 10 for regular class. আৰু যিসকলে SSLC 2026 ফেইল কৰিছিল আৰু কম্পাৰ্টমেণ্টেল দিও তেওঁলোকে পাছ কৰিব পৰা নাই সেইসকলক পুনৰ ক্লাছ 10ত ৰেগুলাৰ এটেন্ড কৰিব লাগিব অৰ্থাৎ ক্লাছ কৰিব লাগিব। দেন only they will be allowed to the appear in the student in the examination. The following are to the noted in concern with the readmission. আৰু তলত দিয়া কিছুমান নীতি নিয়ম দিয়া হৈছে কানেকশ্যন উইথ দ্য ৰিএডমিশ্যন। তলত কিছুমান নীতি নিয়ম দিয়া হৈছে, গতিকে এই তোমালোকৰ যিসকল দুৰ্ভাগ্যবশত যিসকলৰ পৰীক্ষা বেয়া হৈছিল SSLC সেইসকলে এতিয়া এডমিশ্যন ল'ব লাগিব আৰু ৰেগুলাৰ ক্লাছ কৰিব লাগিব। ক্লাছ কৰি পুনৰ 2027 চনত তেওঁলোকে যদি এডমিশ্যন নোলোৱা তেনেহ'লে 27ত পৰীক্ষা দিবলৈ নাপাবা। এডমিশ্যন ল'লেহে 27ত পৰীক্ষা দিবলৈ সুযোগ পাবা। গতিকে ৰুল কেইটা তোমালোকে চাই যোৱা 4 নম্বৰৰ পৰা 7 নম্বৰ, গতিকে এইকেইটা চাই যোৱা, তাৰ পিছৰখিনিও চাই যোৱা, এইটো আৰু ইম্পৰ্টেণ্ট নহয়। তাৰপিছত কৈছে ৰণোজ পেগুচ আৰু পোষ্ট কৰি কৈছে যে ফেচবুক পেজৰ জৰিয়তে কৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা 2026ত উত্তীৰ্ণ হ'ব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে পুনৰ নামভৰ্তিকৰণৰ জাননী। যিসকল ছাত্ৰ ছাত্ৰী 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে আৰু নিজৰ পঢ়া শুনা অব্যাহত ৰাখিব খোজে তেওঁলোকে পৰৱৰ্তী সময়ৰ বাবে তাৰ পিছৰখিনি চাই যোৱা, তেওঁলোকে পৰৱৰ্তী পৰীক্ষাসমূহৰ বাবে যোগ্য বিবেচিত হ'বলৈ 10ম শ্ৰেণীৰ নিয়মীয়া পাঠ গ্ৰহণৰ বাবে পুনৰ নামভৰ্তি কৰাটো বাধ্যতামূলক। আৰু এই বিদ্যালয়সমূহ অহা 14 আগষ্ট 2026ৰ ভিতৰতে পুনৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগত শিক্ষাৰ্থীসকলৰ উপস্থিতি, প্ৰতিকাৰমূলক শিক্ষণ, ৰিমেডিয়েল ছাপোৰ্ট আৰু সময়মতে আভ্যন্তৰীণ মূল্যায়ন ইণ্টাৰনেল এছেছমেণ্ট নিশ্চিত কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। আৰু ইয়াত কোৱা হৈছে ৰণোজ পেগু ছাৰে পোষ্ট কৰিছে যে ইয়াত যিসকলে ফেইল কৰিছে সকলো ছাত্ৰ ছাত্ৰীয়ে 14 আগষ্টৰ ভিতৰতে সম্পূৰ্ণ এডমিশ্যন সকলো বিদ্যালয়তে এই এডমিশ্যন প্ৰচেছ আৰম্ভ হ'ব। গতিকে সকলোৰে এডমিশ্যন লোৱাটো বাধ্যতামূলক, নহ'লে তেওঁলোকে 27ত এডমিশ্যন পৰীক্ষা দিব নোৱাৰিব, SSLC ফাইনেল এক্সাম দিব নোৱাৰিব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বিলাক তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু এইটো চেনেলত আমি কি কৰি আছোঁ, ৰেগুলাৰ ক্লাছ 10ৰ নোট দি আছোঁ আৰু লাগিলে ক্লাছ 9ৰো দিম। 6 to ক্লাছ 10ৰ আমি যিবিলাক দিব পাৰিছোঁ সেইকেইটা নোট দি আছোঁ। গতিকে তোমালোকে ভিডিঅ'বিলাক চাবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'বিলাক অতি সোনকালে পাবলৈ সক্ষম